মনিকাই পুনৰবাৰ আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিও মই আপোনালোকৰ কাৰণে এটা বেলেগ ধৰণৰ ৰেচিপি লৈ আহিছোঁ আপোনালোকক দেখাম বুলি। আপোনালোকে মোৰ ৰেচিপিটো চাই ঘৰত এবাৰ বনাই মেলি খাই চাব আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবো কৰিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই বনাবলৈ লৈছোঁ আফুৰে সৈতে কাচকলৰ কোপ্তা কাৰী। তাৰ বাবে মই লৈছোঁ এয়া আফু, এয়া কাজু, এই দুইটা বস্তু মই তিয়াই ৰাখিছিলোঁ কোমল হ'বৰ কাৰণে, আৰু এইখিনি বিলাহীৰ পেষ্ট, আৰু এয়া মই কাচকল বইল কৰি লৈছোঁ, লগত এটা আলুও লৈ লৈছোঁ, আৰু এইখিনি লৈছোঁ পিঁয়াজ ভাজি, মানে 2টা বা 3টা পিঁয়াজ ভাজি লৈছোঁ, আৰু এইখিনি লৈছোঁ কৰ্ণফ্লাৱাৰ 2 চামুচমান লৈছোঁ। আপোনালোকে কৰ্ণফ্লাৱাৰ নহ'লে ময়দাও ল'ব পাৰিব। এইখিনি মই অলপ শুকান মছলা ৰাখিছোঁ, জলকীয়া গুড়ি, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু পনীৰ মছলা, আৰু এয়া বেচন। এইফালে লৈছোঁ এয়া কচুৰি মেথি, লং, ইলাচি, ডালচেনি অকণমান গুড়ি, তেজপাত, জিৰা, আদা নহৰু পিচা আৰু হিং। এতিয়া মই এই কাচকলখিনি গুচাই, আলুৰ বাকলিটো গুচাই এইখিনি মই ভালকৈ মানে পেষ্ট বনাই ল'ম, পিটিকি ল'ম, মানে সানি ল'ম। তাৰপিছত এইখিনি এই সৰিয়হ আৰু এই কাজু এইখিনি মই এই ভজা পিঁয়াজৰ লগত একেলগে মিক্সিত দি ল'ম। এইখিনিতো বিলাহী পেষ্ট বনাই থৈছোঁ। তাৰপিছত মই আপোনালোকক একাদিক্ৰমে কেনেকৈ কি কৰিছোঁ দেখাই যাম। মই কাচকল আলুৰ এই পেষ্টখিনি বনাই ল'লোঁ, মানে ভাঙি হেৰি কৰি ল'লোঁ। তাৰপিছত এইখিনি মই যে এই পিঁয়াজ আৰু কাজু আফু পিচি পেলাই লৈছিলোঁ, এইখিনি পিচি এইখিনিও পেষ্ট বনাই ল'লোঁ। এতিয়া ইয়াত মই এই হেৰিখিনি যিখিনি মই কৰ্ণফ্লাৱাৰ লৈছিলোঁ এইখিনিও ইয়াতে দি দিম। তাৰপিছত মই এয়া অলপমান নিমখো দি লৈছোঁ ইয়াত। নিমখ মই চাই মেলি আন্দাজ কৰি পিছত ঠিক কৰি ল'ব লাগিব। আৰু ইয়াত মই দিম কাশ্মীৰ মিৰ্চৰ অকণমান পাউডাৰো দি দিম, তাৰপৰা চানা মছলা দি দিম, আৰু এই আৰু লগত এইখিনি বেচন অলপ অলপকৈ দি সানি পেলাই মই কোপ্তাটো বনাই ল'ম। আৰু ইয়াত মই অকণমান তেল ৰাখিছোঁ, মানে হাতত অকণমান তেল লগাই, যাতে হাতত লাগি নধৰে, তেনেদৰে কৰি পেলাই কোপ্তাটো বনাই ল'ম। এয়া মই সকলোখিনি সামগ্ৰী দি পেলাই কোপ্তাৰ এইটো মিক্সাৰটো বনাই ল'লোঁ। এতিয়া মই আপোনালোকক লাহে লাহে কোপ্তাটো বনোৱাটো দেখাই আছোঁ। এয়া মই এনেদৰে কাচকলৰ কোপ্তাখিনি বনাই ল'লোঁ। এতিয়া মই এইখিনি ফ্ৰাই কৰিম। মই পিঁয়াজখিনি ভজা কেৰাহীতে এই তেল আৰু অলপ দি গৰম কৰি লৈছোঁ। এতিয়া মই কোপ্তাখিনি ইয়াত কম জুইত এটা এটাকৈ দি ভাজি ল'ম। এটাৰ পিছত এটাকৈ দিব লাগে, যাতে ইটোৰ লগত সিটো লাগি নাযায়। কোপ্তা ভজা হৈ গৈছে। এনেদৰে আমি ইমানখিনি জোখতে আমি কোপ্তাখিনি ভাজি ল'ব লাগিব। আৰু বাকী কোপ্তাখিনিও আমি এনেদৰে ভাজি ল'ম। এয়া আমাৰ কোপ্তা ৰেডি হৈ গ'ল। আপোনালোকে মানে ইয়াত এটা কামো কৰিব পাৰে, এই কোপ্তাটো বনোৱাৰ আগত যিটো আমি পেষ্ট বনাই লৈছিলোঁ যে, তাত আপোনালোকে তাৰকাও লগাই ল'ব পাৰে। যেনেকৈ ধৰক আদা নহৰু পিচা, কালজিৰা, জিৰা এইখিনি তেলত অকণমান ভাজি লৈ কোপ্তাটোৰ পেষ্টটো বনাওঁতেই মিলাই পেলাই বনাব পাৰে। তেতিয়া মানে ভিতৰলৈকে চেণ্টটো বেছি ধুনীয়া আহে আৰু আপোনালোকে বনাই খাব পাৰে। মই আজি এইটো বস্তু দিয়া নহ'লে মানে, সেইকাৰণে আপোনালোকক এবাৰ কৈ দিছোঁ। তেল কেৰাহীত গৰম হৈ গৈছে। এয়া মই অলপ হিং দি দিছোঁ। তাৰপিছত এয়া জিৰা দিছোঁ, তেজপাত দিছোঁ, আৰু আদা নহৰু পিচা দি দিছোঁ, আৰু এইখিনি মই অকণমান ভাজি ল'ম। ডালচেনি পিচা অকণ যে সেইকণো দি দিছোঁ। এতিয়া ইয়াত মই বিলাহী পিচাখিনি দি দিছোঁ, আৰু এইখিনিও ভাল ধৰণে ভাজি ল'ব লাগিব, যাতে ইয়াৰ কেঁচা ভাৱটো নাথাকে।
আৰু ইয়াৰ লগত মই এই শুকান মছলাখিনি যে ৰাখিছিলোঁ সেইখিনিও মই ইয়াতে দি দিম আৰু এইখিনি ভাল ধৰণে ভাজি লওঁ আমাৰ বিলাহী ভজাখিনি হৈ গৈছে আৰু মই এইখিনি যিখিনি পেষ্ট বনাই ৰাখিছিলোঁ যে কাজু আফু আৰু পিঁয়াজৰ সেইখিনি মই ইয়াতে দি এতিয়া আকৌ ভাজিম এয়া আমাৰ পেষ্টখিনি ভজা হৈয়ে গৈছে আৰু মই মিক্সিত যিখিনি আছিলে তাতো অলপমান পানী দি ইয়াতে ঢালি দিছোঁ আৰু এইখিনি এতিয়া আকৌ ভালকৈ ভাজি অকণমান উতলিবলৈ দিম আৰু তাৰ ঢাকন লগাই অকণমান সময় ৰাখিও দিম তাৰপিছতহে মই বেলেগ গৰম পানী ইয়াত দিব লাগিব এয়া মোৰ কুৰ্তা ভজা হৈ গ'ল মই এতিয়া নিমখ দি দিম আৰু এতিয়া মই গৰম পানী দি ভালকৈ উতলিবলৈ দিম তাৰপিছতে মই ইয়াত কুৰ্তা দি দিম এতিয়া মই ঢাকন লগাই লো মিডিয়ামত জুইটো ৰাখি অকণমান উতলিবলৈ দিম এতিয়া মই ইয়াত কচুৰি মিঠি অকণমান দি দিছোঁ আৰু এইখিনি ভালকৈ লৰাই দিম এইখিনি উতল আহিয়ে গ'ল আৰু মই ইয়াত এতিয়া কুৰ্তাখিনি দি অলপ সময় জুইটো চিমত ৰাখি পেলাই ঢাকি থৈ দিম এয়া আমাৰ কাচকলৰ কুৰ্তা হৈ গ'ল এতিয়া মই এটা আপোনালোকক উঠাই এবাৰ ভাঙি দেখাই দিছোঁ এয়া মোৰ হৈ গ'ল কুৰ্তা আপোনালোকে এনেকৈ ঘৰত বনাই খাই চাব ভাল লাগিব আৰু ভাল লাগিলে মোলৈ কমেণ্ট কৰি জনাবচোন কেনেকুৱা পালে